প্ৰিয় দৰ্শক, আজি এটা হেলদি ৰেচিপি শ্বেয়াৰ কৰিছোঁ, কলফুলৰ পকৰা আৰু কলফুলৰ পিটিকা। ভিডিঅ'টো শেষৰলৈকে চাব, কেনেকুৱা পায় কমেণ্টত জনাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে কলফুলৰ পকৰাটো কেনেকৈ বনাওঁ ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে মই এটা কলফুল লৈ লৈছোঁ। এটা কলফুলেৰে মই দুবিধ ৰেচিপি বনাম। কলফুলত বহুতো ঔষধি গুণ পোৱা যায় আৰু লগতে ডায়েবেটিছ পেচেণ্টবিলাকৰ কাৰণে বহুত ভাল। কলফুলৰ পৰা ফুলখিনি মই আঁতৰাই লৈছোঁ আৰু আধা কোমলীয়াখিনি ৰাখিছোঁ। এইখিনি ফুল এতিয়া পকৰা বনাম আৰু পকৰা বনোৱাৰ আগতে ইয়াৰে মাজত থকা কাঠিটো মই উলিয়াই লৈছোঁ। এনেকৈ কাঠিখিনি উলিয়াই লৈছোঁ, ভালদৰে চাফা কৰি লৈছোঁ আৰু ধুই পখালি লৈ এইটো কাটি ল'ম এতিয়া। এইখিনি মই কাটি ল'লোঁ আৰু এইখিনি আপোনালোকে বিচাৰিলে মিহি মিহিকৈও কাটিব পাৰে। তাৰপাছত মই ইয়াতে দুটা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মই দীঘল দীঘল কৰি কাটিছোঁ। ইয়াতে সৰু সৰুকৈ মই জলকীয়া 4টা কাটি দিলোঁ। তাৰপাছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি আধা চামুচ দিলোঁ, জলকীয়া গুড়া অলপমান দিছোঁ, আধা চামুচত কৰি কম। আৰু ইয়াতে মই চাউলৰ গুড়া ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেচন ব্যৱহাৰ কৰিব পাৰে। চাউলৰ গুড়া নাথাকিলে আপোনালোকে সুদা বেচনেৰেও বনাব পাৰে আৰু যদি বেচন আছে চাউলৰ গুড়াও আছে তেনেহ'লে দুটাও মিক্স কৰি বনাব পাৰে। এইটো এতিয়া সানি ল'লোঁ। ইয়াতে কেৰাহী এখনত মই তেল দিছোঁ। তেল গৰম হোৱাৰ পাছত মই ইয়াতে অলপ অলপ বৰা নিচিনা বনাই গৈছোঁ আৰু এইখিনি এতিয়া মই ভাজি ল'ম। ভাজি লোৱাটো সকলোৱে জানে আৰু সেইকাৰণে মই ভাজি লোৱাটো ইমান এটা নেদেখুৱালোঁ। তাৰপাছতে এইটো মই ওলটাই দিছোঁ। এইখিনি হৈ গৈছে, মই এতিয়া নমাই লৈছোঁ আৰু বাকী ৰখাখিনিও মই এটা এটাকৈ ভাজি গৈছোঁ আৰু জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। কলফুলৰ পকৰাটো ৰেডি হৈ গ'ল। এতিয়া চাহৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে ছাৰ্ভ কৰি। এতিয়া আহক কলফুলৰ পিটিকাটো কেনেকৈ বনাওঁ চাওঁ। কুকাৰত মই 2 গিলাচ পানী দিছোঁ, কলফুল কোমলীয়াটো দি দিছোঁ, তাৰপিছত নিমখ দি এইটো কুকাৰত চিটি মাৰিবলৈ দিম। কলফুলটো মই 5টা হুইচেল মাৰি ল'ম, তাৰপাছত কুকাৰটো নিজে নিজে ঠাণ্ডা হ'ব দিম। কলফুলটো মই এতিয়া উলিয়াই লৈছোঁ আৰু মাজেদি মই এনেকৈ কাটি লৈছোঁ, যাতে ইয়াতে যিখিনি টান কাঠি আছে সেইখিনি মই উলিয়াই ল'ব পাৰোঁ। ভিতৰত ইয়াতে বেছি কোমলীয়া থাকে, এইবিলাকত ইমান কাঠি নাথাকে আৰু মই এইখিনি উলিয়াই লৈছোঁ কাঠিখিনি। এইখিনি মই টুকুৰা টুকুৰিকৈ কাটি দিছোঁ। কাটি দি ঠাণ্ডা হ'বলৈ দিছোঁ অলপমান সময়, যিহেতু গৰম হৈ আছে। হাতেৰে লাৰিব পৰা নিচিনা ঠাণ্ডা কৰি লৈছোঁ। তাৰপাছত মই এইখিনি এতিয়া পিটিকি ল'ম। এইখিনি এতিয়া হৈ গৈছে আৰু মই ইয়াতে পিঁয়াজ এটা কাটি দিছোঁ। একফালা পিঁয়াজ কাটিছোঁ মিডিয়াম চাইজৰ। তাৰপাছত এইটো সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ইয়াতে আদা নহৰুও কুটি দিব পাৰে, মই কিন্তু আদা নহৰু দিয়া নাই, কেঁচা গোন্ধটো ভাল নাপাওঁ যিহেতু। তাৰপাছত শুকান জলকীয়া 2টা পুৰি লৈছোঁ মই আৰু ভাঙি দিছোঁ সৰু সৰুকৈ। আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। ইয়াতে মই মিঠাতেল দিছোঁ 1 চামুচ পৰিমাণৰ, তাৰপাছত সোৱাদ অনুসৰি নিমখ দি এইখিনি পিটিকি ল'লোঁ। কলফুলৰ পিটিকাটো পৰিৱেশন কৰিব পৰা হৈ গৈছে। এই দুটা ৰেচিপি কেনেকুৱা পালে কমেণ্টত জনাব আৰু লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে। যদি মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।